মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। চোৱা, ৰৈখিক জুৰীয়া কোণ। চাবা, এযোৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হ'লে ইহঁতক ৰৈখিক জুৰীয়া কোণ বোলে। চোৱা, এই চিত্ৰটোত চাবা এ ও চি এটা কোণ আৰু বি ও চি এটা কোণ। এই কোণ দুটাৰ ও চি সাধাৰণ বাহু, ও সাধাৰণ শীৰ্ষবিন্দু। গতিকে এইটো কোণ আৰু এইটো কোণক আমি ক'ম এযোৰ সন্নিহিত কোণৰ এই দুটা জোৰ বা এযোৰ সন্নিহিত কোণ। এতিয়া চাবা এ ও বি এটা সৰল কোণ, যিহেতু এডাল এডাল ৰেখা, গতিকে এইটো এটা সৰল কোণ আৰু সৰল কোণত তোমালোকে জানাই 180 ডিগ্ৰী থাকে। ভালা বুজি। এতিয়া চাবা চিত্ৰত কোণ এ ও চি আৰু কোণ বি ও চি এযোৰ সন্নিহিত কোণ মই বুজাই দিলে, আৰু কোণ এ ও বি সমান 180 ডিগ্ৰী সৰল কোণ হ'ব বা সম্পূৰক কোণ বুলি আমি ক'ব পাৰোঁ। গতিকে চাবা এ ও চি কোণ যোগ বি ও চি কোণ সমান হ'ব এ ও বি কোণ। সেইটো চোৱা এ ও বি কোণ, আৰু এ ও বি কোণটো হ'ব সৰল কোণ, গতিকে তাৰ ভেলু থাকিব 180 ডিগ্ৰী। গতিকে কোণ এ ও চি যোগ কোণ বি ও চি সমান কোণ এ ও বি। আমি এইটো পালোৱে কোণ এ ও বিৰ কোণ এ ও বি কোণৰ ভেলু 180 ডিগ্ৰী। গতিকে আমি সূত্ৰটো মতে পাই গ'লোঁ এযোৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হ'লে ইহঁতক আমি ক'ম ৰৈখিক জুৰীয়া কোণ। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।